তই মনটো মাৰি আছা ইমান দুখ কি হৰে তোৰ আমাৰ মন্ত্ৰী ছাৰে ক্লাছৰুমত আহিলে নপঢ়ে ভালকে এই সন্মুখত পৰীক্ষা আহি আছে ক্লাছৰুমত আহিলে ঘুমিয়ে থাকে নাকত চেকনিডাল ভৰাই দি খেলাই চেকাডাল ভৰাই দিব নাকত আৰু সেনেকৈ ঘুমিয়ে থাকে টেবুলখনত মাথাটো ফেলাই ফেলাই ভালকৈ অলপ পঢ়াব লাগে আমাৰ তাতে পৰীক্ষা আহি আছে দৰমুখত পৰীক্ষাই দিয়ে ভাই একদম সঁচা কথা কৈছে একদম ভাল কথা কৈছে একদম ঠিক কথা কৈছে তই অফিচ ৰুমক যাওঁ যাওঁ প্ৰিন্সিপালক কৈ দিয়া মন্ত্ৰী ছাৰে আমাক ভালকৈ নপঢ়াব বুলি খেলে চা ভাই দুই কিন্তু একেলগে যাম কথাটো কিন্তু তই ক'ব লাগিব যদি ইমানে ভয় লাগে তেতিয়াহ'লে প্ৰিন্সিপালক ক'ব নাযাওঁ দে তেতিয়াহ'লে দুয়ে কম দে একেলগে আমি দুয়ে হ'ব দে তেতিয়াহ'লে অফিচ ৰুমত যাই হ'লে আগে তই উলিয়াব লাগিব কথাখিনি কি কথাই চলি ইয়াত কি ক'বা আছিলো কি ক'বা আছিলো কচোন তই ক নহয় ছাৰ আমি ক্লাছ ৰুমত যাব আছিলো আমি ভাবিছিলো এইটো নেকি আমাৰ ক্লাছ ৰুম আমাৰ তাতে ভুলতে সোমাই গৈছে ছাৰ ছাৰ মই কৈছোঁ কি আমি কি ক'বা আছিলো আমাৰ এই মন্ত্ৰী ছাৰ আছে নহয় মন্ত্ৰী ছাৰক চিনি পা নহয় ক্লাছ ৰুমত যাই হ'লে একদম টোপনি মাৰি থাকে ভালকৈ এখন কিতাপো ভালকৈ আমাক নপঢ়াই এই মন্ত্ৰী ছাৰক ভালকৈ বুজাবি নহ'লে বা ক্লাছ ৰুমত আমাৰ মাষ্টাৰ আমাক চেঞ্জ কৰি দিবি আমাক আচ্ছা তোমালোকৰ ক্লাছ ৰুমত এনেকুৱাহে চলি আছে নেকি বাৰু ঠিক আছে তোমালোকে এতিয়া ক্লাছত যোৱাচোন মই বাৰু সকলোবোৰ চাম বাৰু ছাৰে মোক মাতিছিলি নেকি মন্টু তোমাৰ কথা এটা ছাত্ৰই আহি বিচাৰি দি গৈছি তুমি বোলে ক্লাছত ভালকৈ নপঢ়া বোলে টোপনি মাৰি থাকা বোলে আচ্ছা এইটো বিষয়ে বিচাৰ দি গৈছে নেকি ঠিক আছে বাৰু ছাৰ এতিয়াৰ পৰা আৰু এনেকুৱা বিচাৰি দিব লগা মই কাম নকৰো ছাৰ ঠিক আছে বাৰু ভালকৈ পঢ়িবি নেক্সট বাৰ যাতে আৰু বিচাৰি দিবা নাহে ছাত্ৰই অফিচ ৰুমত গেলি কি কথা বন্ধু আমাক গোটেইকেইজনকে ছাৰে কিয় মাতিছে আজি ক'ৰবাত কিবা সমস্যা হৈছে বাচু গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং পিছত কবি আগত এইটো কওঁচোন প্ৰিন্সিপালৰ আগত কোনে মোৰ কমপ্লেইন কৰি দিছি ছাৰ আপুনিতো বহুত ভাল মানুহ আপোনাৰ কমপ্লেইন বাৰু কোনে কৰিব আপোনাৰ আমাৰ ওপৰত বিশ্বাস নাই নেকি বিশ্বাসটো এতিয়া কাৰো ওপৰত নাই এতিয়া বিশ্বাসৰ কথা কৈ তহঁতে লাভেই নাই মোৰ ওচৰত তোমালোকৰ কমপ্লেইন এইটোহে আছিল মই ক্লাছৰুমত আহি ভালকৈ নপঢ়াওঁ এতিয়া দেখুৱাই দিম তহঁতক কেনেকৈ পঢ়াব লাগে আৰু কোনে কেনাম পঢ়িব পাৰা তহঁতক চাম বাৰু আজি মই দে কওঁ ভাৰত কেতিয়া আজাদ হৈছিল ছাৰ ভাৰতৰ ঘৈণীয়েকে যেতিয়া এৰি থৈ গৈছে তেতিয়াৰ পৰাই ভাৰত স্বাধীন হৈছে ভুল উত্তৰ এইবাৰ তুমি কোৱা মোগলৰ চুলতান কোন আছিল ছাৰ চুলতানটো এজনে আছে সেইজন হ'ল ছলমান খান ভুল উত্তৰ তোমালোকক পৰীক্ষা হলত দেখা যাব তোমালোকে খালি কমপ্লেইন কৰিব জানা পঢ়া লিখাত ঠাণ্ডা নাই পঢ়িব লিখিব ভালকে নৰা চাম এইবাৰ তহঁতক কেনেকৈ পাছ কৰিব পাৰা পৰীক্ষাত